নমস্কাৰ সকলোকে মই হেমন্তই আমাৰ গৌৰৱ নামৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো। মই বৰ্তমান উপস্থিত আছো বৰপাত্ৰ দলত জয়সাগৰ পুখুৰী পাৰৰ পশ্চিম দিশে থকা এই বৰপাত্ৰ বৰপাত্ৰ দলৰ কিছু ইতিহাস ক'বলৈ চেষ্টা কৰিম। আপোনালোকে হয়তো আমাৰ এই অনুষ্ঠানৰ প্ৰথম খণ্ড জয়দলৰ বিষয়ে কিছু ইতিহাস আপোনালোকৰ আগত দাঙি ধৰিছিলোঁ আৰু আজি আমাৰ খণ্ডত বৰপাত্ৰ দলৰ বিষয়ে কিছু কথা ক'ম আৰু হয়তো এই দলৰ বিষয়ে বহুতে নাজানেও আৰু বহুতে প্ৰথম শুনিছে। সেইকাৰণে আজি আপোনালোকক আমি এই বৰপাত্ৰ দলৰ আৰু আমাৰ এই অনুষ্ঠানৰ উদ্দেশ্য এইটোৱে যে আহোম ৰজাসকলৰ ঐতিহাসিক যিবোৰ দৌল দেৱালয় স্থাপন কৰি থৈ গৈছিল, আমি সেই দৌল দেৱালয়সমূহৰ ইতিহাস কোৱা আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাৰ ইতিহাসো আপোনালোকৰ আগত ক'ম। আপোনালোকে এই অনুষ্ঠান চাই থাকিব। ৯৪ চনৰ মাঘ মাহত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ভায়েক হৰিনাথ বৰপাত্ৰই এই বৰপাত্ৰ দৌল নিৰ্মাণ কৰিছিল। একেলগে এই লক্ষ্মীসাগৰ পুখুৰীও খনাইছিল আৰু ইয়াৰ আপোনালোকে এতিয়া বৰ্তমান দেখিছে ইয়াৰ কাষত একদম পুৰা পদুম ফুলেৰে মানে সৌন্দৰ্যতাৰে ভৰি আছে। আপোনালোকে ইয়ালৈ এবাৰ নহয় এবাৰ নিশ্চয়কৈ আহি যাব। দেখিছে পুৰা দেৱালত দেখিব মা দেৱীৰ এই মহিষাসুৰক বধ কৰা প্ৰতিচ্ছবিও ইয়াত মানে খোদিত কৰা হৈছে আৰু এইপিনে দেখিব এয়া মা দেৱীৰ সম্পূৰ্ণ প্ৰতিচ্ছবি ইয়াত খোদিত কৰা হৈছে। এইপিনে আপোনালোকে দেখিব হাতীত উঠা মানে ফটো মানে ছবি ইয়াত খোদিত কৰা হৈছে। আপোনালোকে দেখিব বিভিন্ন চিত্ৰ ইয়াত খোদিত কৰা হৈছে। দেৱালত দেখিবলৈ পাইছে মা পাৰ্বতীয়ে নন্দীৰ ওপৰত থকা ইয়াৰ প্ৰতিচ্ছবিও ইয়াত খোদিত কৰা হৈছে। এইপিনে আপোনালোকে দেখিছে এইপিনে আপোনালোকে বীণা বজোৱা প্ৰতিচ্ছবি ইয়াত খোদিত কৰা হৈছে। মানে ভাটৌৰ পিঠিত উঠাও প্ৰতিচ্ছবি খোদিত কৰা হৈছে। এইপিনে আপোনালোকে দেখিবলৈ পাইছে হাতী আদি কৰি পুষ্পৰ ওপৰত এনেকৈ দি বহি থকা প্ৰতিচ্ছবি ইয়াত অংকন কৰা হৈছে। হাতীৰ ওপৰত থকা প্ৰতিচ্ছবি খালি মূৰটো মানে ভাগি গৈছে আৰু এইপিনে আপোনালোকে বিভিন্ন প্ৰতিচ্ছবি ইয়াত অংকিত কৰা হৈছে। আপোনালোকে এইপিনে দেখিবলৈ পাইছে যদি কোৱাত ভুল নহয় এইটো হৰিণাৰ ওপৰত উঠাও প্ৰতিচ্ছবি ইয়াত খোদিত কৰা হৈছে। মোৰ যদি আজি কিবা তথ্য কওঁতে ভুল হৈছে আপোনালোকে শুধৰাই দিব বুলি মই আশা কৰিছোঁ। মোৰ কওঁতে ভুলো হ'ব পাৰে, আপোনালোকে যদি ভুল হৈছে আপোনালোকে শুধৰাই দিব। আৰু এইপিনে দেখিছে এই অৱতাৰ কি অৱতাৰ বুলি কোৱা আপোনালোকে এক মানে মন্তব্য আপোনালোকে জনাব। গৰুড়ৰ পিঠিত উঠাও ইয়াত প্ৰতিচ্ছবি অংকিত হৈছে। এইপিনে আপোনালোকে দেখিছে বিভিন্ন এইপিনে আপোনালোকে দেখিছে জগধাত্ৰী দৌল বুলি এই কাৰণে কোৱা হয় যে ইয়াত মানে মা দেৱীৰ পূজা অৰ্চনা কৰা হৈছিলে। আপোনালোকে এই গোটেই মানে দেৱালবোৰত দেখিবলৈ পাব আপোনালোকে গোটেই দেৱীৰ প্ৰতিচ্ছবি অংকন কৰা হৈছিলে আৰু সেই দৌলটোক মানে জগধাত্ৰী দৌল বুলিও কোৱা হৈছিলে। আপোনালোকে দেখিবলৈ পাইছে গোটেই প্ৰতিচ্ছবি ইয়াত অংকিত কৰা হৈছে। আপোনালোকৰ ইমান সুন্দৰকৈ এই দৌলটো মানে নিৰ্মাণ কৰি উলিয়াইছিলে মানে কাৰিকৰসকলে। খালি ক'ব লাগিব ইমান ধুনীয়াকৈ মানে আজিকালি ইঞ্জিনিয়াৰ এনেকুৱা ধৰণে বনাব নোৱাৰে। ইমান শতিকা জুৰি এই দৌলটো আজি ইমানলৈকে আছে। খালি এতিয়া দেখিবলৈ পাইছে আপোনালোকে বিভিন্ন মানে ইয়াৰ যোনটো প্লাষ্টাৰ আছিলে আমিয়ে যদি এই দৌলবোৰ যদি নেচাওঁ বা ইয়াৰ বিষয়ে যদি নেজানো, এই দৌলবোৰ আমাৰ আহোম ৰজাসকলে প্ৰতিষ্ঠা কৰি থৈ গৈছিলে। আমি মানে নৱপ্ৰজন্মই ইয়াৰ দ্বাৰা জানক, মানে ইয়ালৈ আহক। আপোনালোকে ইয়াত ইমান ধুনীয়া ধুনীয়া এটা লক্ষ্মীসাগৰ পুখুৰী আছে আৰু ইয়াতে স্থাপন কৰা হৈছিল এই দৌলটো। আপোনালোকে চাওক ইমান সুন্দৰকৈ মানে প্ৰতিষ্ঠা কৰা এই দৌলটো। চেষ্টা কৰিম। পুৰা আন্ধাৰ দেখিছে আপোনালোকে, সম্পূৰ্ণ আন্ধাৰ। এইপিনে দেখিবলৈ পাইছে পুৰা আন্ধাৰ। ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ, আপোনালোকে চাওক।
দেখিবলৈ পাইছে ইয়াৰ ভিতৰত পূৰা আন্ধাৰ, আপোনালোকক আৰু দেখুৱাব নোৱাৰিম, পূৰা আন্ধাৰ হৈ আছে দেখিবলৈ পাইছে। এইটো যিটো দেখিছে এই মানে পাৰগতে দেখিছে এখন আচলতে এখন ৱাল আছিলে, যিটো এই বাউণ্ডেৰী মৰা হৈছিলে, খালি আজিকালি এইটো মাটিয়ে পোত খাই গ'ল আৰু ইয়াত ভাগিও গ'ল বহুতে। আপোনালোকে দেখিবলৈ পাইছে এইপিনে ইটা দেখিছে আপোনালোকে, এইটো মানে বাউণ্ডেৰী হিচাপে মানে ৱাল মৰা হৈছিলে। এই দৌললৈ আহিব এটা সুন্দৰ মানে আহোম ৰজাসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা এটা সুন্দৰ দৌল। যদি বহুতেই দৌলৰ বিষয়ে নাজানেও আৰু ইয়াক নাও দেখা, সেইকাৰণে আহিব আপোনালোকেও এই দৌলক। যদি আমিয়ে যদি চিনি নাপাওঁ আমাৰ ঐতিহাসিক দৌল দেৱালয়সমূহ, তেতিয়া আমি আনক কেনেকৈ দি দেখুৱাম। সেইকাৰণে আপোনালোকেও ইয়ালৈ আহিব বুলি আশা কৰিলোঁ। আৰু আজি এই খণ্ডটো চাই কেনে পালে আপোনালোকৰ এটা খণ্ডৰ সৈতে পুনৰ লগ পোৱা আশাৰে মই হেমন্তই এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।